Hey বন্ধুসকল, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু দ্য এনাডাৰ ভিডিঅ'। তো বন্ধুসকল, ৰাতিপুৱা এতিয়া ঘড়ীত বাজিছে 7টা 7:30মান হ'ব। তো আমি বৰ্তমান যাব ওলাইছোঁ এটা ৰাস্তা বিচৰাৰ কাৰণটো হ'ল, তো মই যিটো ৰাস্তাৰে অফিচৰ পৰা ৰুমলৈ অহা যোৱা কৰোঁ, সেই ৰাস্তাটো খুব দীঘল হয়। আৰু এজনে ক'লে যে ইয়াতে এটা শ্বৰ্টকাট ৰাস্তা আছে। তো কালি এবাৰ গৈছিলোঁ ইভিনিঙত, কালিও বন্ধ আছিলে অফিচ, কিন্তু ৰাস্তাটো বিচাৰি নাপালোঁ। তো ভাবিছোঁ আজি ৰাতিপুৱা যাওঁ, সেইকাৰণে 7:30 বজাত দুইজনে ওলালোঁ। আৰু বলক আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। যাবতো ওলালোঁ, পিছে নাপাওঁ। ৰ'দটো দেখি ভয় লাগি গৈছে যাবৰ কাৰণে। চাওক পুৰা ব্ৰাইটনেছ। ৰ'বা, ইমান ৰ'দত যাব লাগিব, উপায় নাই, যাবত লাগিবই। চব এতিয়া ওলাইছোঁ যাবৰ কাৰণে। ইমান ৰ'দ পৰা আহিলোঁ, আমি আধাখিনি ৰাস্তা দূৰ আহি পালোঁ। এতিয়া আৰু কি হ'ল মানে, ফোন এটা আহিলে। চ' আমাৰ মানে বাথৰুমৰ এক্সিষ্ট ফেনখন অকণমান বেয়া হৈ গৈছিলে। চ' বেয়া হৈ যোৱাৰ কাৰণে এতিয়া মানে দাদাটো ভাল কৰিব আহিছে আজি এতিয়া। চ' আমি এতিয়া আকৌ যাব লগা হৈছে দৌৰাদৌৰিকৈ। আমি এতিয়া আকৌ ৰিটাৰ্ণ ঘৰলৈ যাই আছোঁ। আমাৰ বাথৰুমৰ এক্সিষ্ট ফেনখন বেয়া হৈ গৈছিলে, কিবা চলা নাছিলে ফেনখন, কিবা হৈ গৈছিল নাজানো। চ' দাদাজনে আহি পিনে ঠিক কৰি দি আছে, নতুন ফেন লগাই দিলোঁ। বন্ধুসকল, আমাৰ ফেনখন লগোৱা হৈ গ'ল এতিয়া। চ' এতিয়া আমি আকৌ আমাৰ যিটো ৰাস্তাতে যাবলগীয়া আছিল চাবৰ কাৰণে, সেইটো ৰাস্তাত আমি আকৌ গৈ আছোঁ আমি এতিয়া। বন্ধুসকল, সেয়া যে দেখিছে, এই ঘৰবিলাক যে দেখিছে, এয়া হৈছে কিছুমান ফেক্টৰী। ইয়াতে বহুত এনেকুৱা ফেক্টৰী আছে, আপোনালোকে পিছলৈকে গম পাই থাকিব। তো আমি আজি ৰাস্তাটোদি আহোঁতে গম পালোঁ। তো ইয়াতে সৰু সুৰা এইবিলাক যে দেখিছে আপোনালোকে, এই ঘৰবিলাক, এইবিলাক হৈছে একোটা একোটা ফেক্টৰী। তো বন্ধুসকল, হেলমেটটো মই পিন্ধি ল'লোঁ, কাৰণ বহুত ধূলি ৰাস্তাটো এতিয়া, কাৰণ ৰাস্তা মানে কাম চলি আছে, এখন ব্ৰিজ বনাই আছে, ব্ৰিজৰ কাম চলি আছে। কেনে হেলমেটটো বহুত ধূলি বালিৰ কাৰণে হেলমেটটো পিন্ধি ল'লোঁ মই এতিয়া। তো বন্ধুসকল, মই আপোনালোকক ৰাস্তাখিনি দেখুৱাব নোৱাৰিলোঁ। ফাইনেলি ৰাস্তা পাই গ'লোঁ, দুটা ৰাস্তাই পালোঁ, কিন্তু ৰাস্তাৰ মানে হেৰিটো ইমানেই বেয়া, মানে বহুত বেয়া হৈ গৈছে। ব্ৰিজ, নতুনকৈ এখন ব্ৰিজ বনাই আছে। তো যেতিয়ালৈকে বন্ধুসকল জাহাজ নুখোলে, মই নৰ্মেলি জাহাজেৰে আপ ডাউন কৰোঁ, জাহাজ নোখোলা পৰ্যন্ত কিবা এটা ব্যৱস্থা কৰিব লাগিব। হয়তো ইটো ছাইডেৰে আহোঁ নে সেনেকৈ আমিনগাঁও হৈ আহোঁ। ভালেখিনি শ্বৰ্টকাট হয়, সেইটো ৰাস্তাতকৈ মানে 15 মিনিটৰ ডিফাৰেণ্ট হয়। তো যি কি নহওক বন্ধুসকল, ৰাতিপুৱা 7:30 পৰা এইখিনি সময়লৈকে আহি পালোঁ ইয়াতে। এতিয়া ভাবিছোঁ বজাৰ কৰিবলৈ যাম আমিনগাঁও। খাব লাগিব। আমি বজাৰ আহি পালোঁ। অলপমান বজাৰ কৰি লওঁ। তো বন্ধুসকল, আহি আমি বজাৰ পালোঁ, কিন্তু কথাটো হ'ল মানে গৰমটো ইমানকৈ দিছে, আৰু বজাৰত ইয়াৰ গৰমৰ পৰিমাণটো খুব বেছি। তো ভাবিছোঁ কি অলপ চলপকৈ কিবা এটা বজাৰ কৰি আমি ইয়াৰ পৰা সোনকালে গুচি যাওঁ।
তো বন্ধুসকল সেই দুপৰীয়াৰ পৰা জাষ্ট বজাৰ কৰি আহি ঘৰ পালোঁ মানে ইমান দেৰি কিয় হ'ল মানে কি ক'ম গৰমৰ উৎপাতত থাকিব পৰা নাই ওপৰৰ চিলিং ফেন এতিয়া বন্ধ তেওঁ চিলিং ফেন দেখিছে বন্ধ তো আমি এখন হেৰি লৈ আহিলোঁ টেবিল ফেন এখন লৈ আহিলোঁ টেবিল ফেনখন আপোনালোকক আমি দেখুৱাওঁ ষ্টেণ্ড ফেন আৰু এইখন লৈ আহিলোঁ উপায় নাই মানে গৰমৰ উত্তাপটো ইমান মানে কি ক'ম আৰু ইমানকৈ বাঢ়িছে মানে চিলিং ফেনো পাত্তা নিদিয়ে চিলিং ফেনখন মানে বতাহ গাত নেলাগে মানে ইমান গৰম মানে ক'ব নোৱাৰে যোৱাকালিৰ পৰা মানে বৰষুণ এৰাৰ পৰা ইমান গৰম পৰিছে মানে থাকিব নোৱাৰা গৰম মানে চিলিং ফেন কোনো কামেই দিয়া নাই সেইকাৰণে মই ভাবিলোঁ এখন লৈ আহিলোঁ তো বন্ধুসকল ভাবিছোঁ আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ আৰু আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো অলপমান ছাবস্ক্ৰাইব কৰি দিব